কোন কলেজত এডমিশ্যন ল'বা? মই ডিকে কলেজত এডমিশ্যন ল'ম। অহা 29 তাৰিখৰ পৰাতো অনলাইন এপ্লাই কৰিবলৈ দিছে। হয়, ছাৰে মোক কল কৰি কৈছিলে যে অহা 29 তাৰিখৰ পৰা অনলাইন এপ্লাই কৰিবলৈ পাৰিম। মই গাৰ্লছ কলেজত এডমিশ্যন ল'ম ছাগে। মোৰ বান্ধৱীসকলেও গাৰ্লছ কলেজতে এডমিশ্যন ল'ব। তুমি ক'ত এডমিশ্যন ল'বা? ভাবিছিলোঁ ভাল কলেজত এডমিশ্যন ল'ম, কিন্তু দেউতাই মোৰ পাৰ্চেণ্টেজ চাই মোক গালি দিলে। আৰু মোৰ ডিকে কলেজতে এডমিশ্যন ল'ব লাগিব, আৰু তো উপায় নাই। দুখ কৰিব নালাগে দিয়া, হাই ছেকেণ্ডাৰীত পৰীক্ষা ভাল কৰিবা, সকলো ঠিক হৈ যাব। তুমি ইয়াতহে আছা? মই তোমাক ঘৰলৈ বিচাৰি গৈছিলোঁ। দেউতাই সেই ক'লে তুমি লেধেৰা হাতে ঘৰলৈ আহিছা। হয় পিংকি, মই ইয়াতহে আছোঁ। পিংকি, অহা 29 তাৰিখৰ পৰা হাই ছেকেণ্ডাৰী অনলাইন এডমিশ্যন আৰম্ভ হ'ব। তুমি কোন কলেজত এডমিশ্যন ল'বা? কৈছা তুমি কোন কলেজত এডমিশ্যন ল'বা? মোক দেউতাই গাৰ্লছ কলেজত এডমিশ্যন ল'ব কৈছে, আৰু মোৰ বান্ধৱীসকলেও গাৰ্লছ কলেজতে এডমিশ্যন ল'ব। তুমিও লোৱা গাৰ্লছ কলেজত এডমিশ্যন। দেউতাক মই সুধিব লাগিব মোক কোন কলেজত এডমিশ্যন লগাই দিয়ে দেউতাই। সেইবিলাক তুমি কোন কলেজত এডমিশ্যন ল'বা? তুমি কিয় এনেকুৱা আছা? তুমি কিবা বহুত দুখত আছা, কিবা হৈছে নেকি তোমাৰ? ভাল কলেজত এডমিশ্যন ল'ম বুলি ভাবিছিলোঁ, পাৰ্চেণ্টেজ বেয়া হোৱাৰ কাৰণে দেউতাই গালি দিছে মোক। এতিয়া আৰু উপায় নাই, ডিকে কলেজতে এডমিশ্যন ল'ম মই। এইটো আৰু কেনেকুৱা কথা? হাই ছেকেণ্ডাৰী পৰীক্ষাত তুমি ভাল কৰিবা, সকলো ঠিক হৈ যাব। হয় পিংকি, মই তাকে বুজাই আছোঁ যে তুমি হাই ছেকেণ্ডাৰী পৰীক্ষাত ভাল কৰিবা, সকলো ঠিক হৈ যাব।